Welcome back to Lovely's Kitchen. আজি মই আপোনালোকক বনাই দেখাম পাভ মাছৰ এটা জুতি লগা আঞ্জা। পিয়াজ লাগিব, আদা নহৰু, বিলাহী, কেঁচা জলকীয়া আৰু আলু। মছলাৰ ভিতৰত লাগিব পাঁচফোৰণ, গোটা জিৰা, 1 চামুচ মই লৈছোঁ ৰেড চিলি পাউডাৰ, হালধি, ধনিয়া গুড়া আৰু জিৰা গুড়া লাগিব। লগতে এয়া বাতি লোৱা অকণমান মই সৰিয়হ, তাৰপিছত লাগিব আধা কাপ পৰিমাণত মিঠাতেল। এখন গৰম কেৰাহীত মিঠাতেল দি দিব, অলপমান ৰাখি থ'ব, পিছলৈ দৰকাৰ হ'ব। তেলখিনি গৰম হৈছে মানে আপোনালোকে চাব, আৰু তেলখিনি গৰম হোৱাৰ পাছত কাটি ৰখা পিঁয়াজখিনি, দীঘলে দীঘলে কাটি ৰখা পিঁয়াজখিনি দি পিনে সোণালী নোহোৱালৈকৈ ভাজি থাকিব। পিঁয়াজখিনি অলমষ্ট ভাজি হৈছে। এতিয়া ইয়াত মই দিম পাঁচফোৰণখিনি আৰু জিৰা, গোটা জিৰা। ভালদৰে ভাজি ল'ব, যাতে গোটা জিৰাৰ ফ্লেভাৰটো তেলৰ লগত মিহলি হৈ যায় আৰু পাঁচফোৰণৰ ফ্লেভাৰটো। এতিয়া দিম খুন্দি থোৱা আদা ৰচুন, মানে নহৰু, আৰু আদা নহৰু গোন্ধটো, কেঁচা ফ্লেভাৰটো নোযোৱালৈকে তেতিয়ালৈকে আপোনালোকে ভাজিব লাগিব। গোন্ধটো যেতিয়াই ধুনীয়াকৈ তেলৰ লগত মিলি পৰিব, তেতিয়াই বাকী উপকৰণবোৰ দিব লাগিব। সোৱাদ অনুসৰি কাটি থোৱা কেঁচা জলকীয়াকেইটা দি দিলোঁ। জ্বলা খাই মই ভাল পাওঁ, সেইটো কাৰণে অলপ বেছিকৈ দিছোঁ। আপোনালোকৰ জ্বলা খাই ভাল নাপালে আপোনালোকেতো স্কিপ কৰিব পাৰে। জনাবচোন কমেণ্টত কোনে কিমান জ্বলা খাই ভাল পায়। এতিয়া কাটি ৰখা, দীঘলে দীঘলে কাটি ৰখা আলুখিনি দি দিলোঁ, আৰু আলুখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম পিঁয়াজৰ লগত। আলুখিনি দীঘলে দীঘলে কটা এটা কাৰণ আছে, মাছখিনি যিহেতু অকণমান দীঘলীয়াকৈ কাটিলে টেক্সাৰৰ কথা এটা থাকে, সেইটো কাৰণে মই দীঘলে দীঘলে কাটি লৈছিলোঁ। আৰু আলুখিনি সিজাটো বৰ বেছি টাইম নালাগে, সেইকাৰণে মই আলুখিনি দীঘলে দীঘলে কাটিছিলোঁ। কাটি থোৱা বিলাহীখিনিও দি দিলোঁ, আৰু লগতে মছলাখিনি মই দি দিম। মছলাখিনি দেৰিবলৈ নিদিব, সেইটো কাৰণে বিলাহীখিনি দিয়াৰ পিছতেই দিছোঁ। বেছি শুকান হ'লে মছলাখিনি দেৰি যায় আৰু খাবলৈ তিতিকি এটা ভাৱ আহে। সোৱাদ অনুসৰি মই নিমখ দিছোঁ, আৰু এটা কথা মন কৰিব, বিলাহীখিনি দিয়াৰ পিছতহে নিমখটো দিব, তেতিয়া মছলাটো নজ্বলে। ধুনীয়াকৈ এইখিনি মিক্স হৈছে। এতিয়া মই দিম বাতি থোৱা সৰিয়হখিনি। সেইদিনাখনি আচলতে মোৰ ওচৰত ট্ৰাইপডটো নাছিল, সেইকাৰণে অলপ অসুবিধা হৈছিল।
সৰিয়হখিনি ভালকৈ মিক্স কৰি ল'ব আৰু জ্বলিবলৈ নিদিব, কাৰণ জ্বলিলে সৰিয়হখিনি এনেও তিতিকি টেষ্ট এটা আছে আৰু বেছি তিতিকি লাগিব। এতিয়া ইয়াত 1 গিলাচ গৰম পানী দি পিনে মই উতল আহিবলৈ দিছোঁ। উতল প্ৰায় আহিছেই। আৰু এতিয়া মই এই পাতত দি থোৱা যিখিনি পাভ মাছ আছিলে সেইখিনি দিম। এইখিনি মই কলপাততে দিছিলোঁ, মানে হালধি আৰু নিমখ মিক্স কৰি পিনে মিহলি কৰি পিনে ভালকৈ চফা কৰি মাছখিনি মই কলপাতত মেৰিয়াই ভালকৈ লোহাৰ কেৰাহী এখনৰ ওপৰত গধুৰ বস্তু এটা দি পিনে ৰাখিছিলোঁ। ফ্ৰাই কৰা নাই, মাছটো তেনেকৈ আধা সিজা হ'ল, ভাপত দিছিলোঁ আৰু তেনেকৈ এতিয়া বনাম। আপোনালোকে মাছ প্ৰায়ে ফ্ৰাই কৰি পিনে জোলত দিয়ে, কিন্তু এনেকৈও এবাৰ বনাই চাবচোন, খাই বহুত ভাল লাগে। আৰু পৰাপক্ষত পাৰিলে লোকেল মাছ ব্যৱহাৰ কৰিবলৈ চাব। এনেকৈ বনাই খালেও বহুত বেছি টেষ্টি লাগে। আৰু ইয়াৰ লগত দিওঁতে আপোনালোকে এটা কাম কৰিব পাৰে, আদা নহ'লে বা নহৰু অকণমান পেষ্টটো আপোনালোকে দি পিনে ভাপত দিব পাৰে।